ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, আজি মই এটা অসমীয়া সংবাদ মাধ্যমৰ এটা বাতৰি চাইছিলোঁ। তাত পালোঁ এগৰাকী ইছলাম ধৰ্মাৱলম্বী মহিলাই কৈছে কি অসমখন মিয়া নহ'লে অসম নাথাকে বুলি ক'লে। কথাটোত আচলতে তেখেতে কিছুমান কথা কৈছে, সেই কথাখিনিত আমি অসমীয়া হিচাপে লাজ পাবলগীয়া কথা হৈছে। কিয়নো তেখেতে কৈছে কি আজি অসমীয়াই খেতি নকৰে, অসমীয়া মহিলাই নিজৰ ঘৰৰ বাচন নোধোৱে, কাপোৰ নোধোৱে, কৰিব লাগে কোনে? মিয়া মহিলাসকলে সেই কামখিনি কৰিব লাগে। গতিকে সেই কথাখিনিত আমি আধুনিকতাৰ লগত মিলিবলৈ গৈ নিজকে এনেকুৱাই সলনি কৰি পেলাইছোঁ যে আমি নিজৰ কামখিনি নিজে কৰিবলৈও লাজ পোৱা হৈছোঁ। আৰু আজি এনেকুৱা হৈছে, আমাৰ অসমীয়া ল'ৰাই যদি কিবা এটা কাম কৰি আছে, সেই কামটোক আমি কামৰ ডাঙৰ সৰু বিচাৰ কৰিবলৈ লৈছোঁ। এইটো কাম ডাঙৰ, এইটো কাম সৰু, এইটো কাম কৰিলে ভাল, এইটো কাম কৰিলে বেয়া, এনেধৰণে আমি বিচাৰ কৰিছোঁ। কিন্তু ইছলাম ধৰ্মাৱলম্বী যিসকল ল'ৰা ছোৱালী আছে, যিসকলে ইছলাম ধৰ্মৰ মানুহ আছে, তেখেতসকলে কামৰ কোনো সৰু বৰ বিচাৰ নকৰে। তেখেতসকলে সদায় কৰ্ম কৰি খাই আছে। আমি কৰ্মক লাজ কৰিছোঁ। আৰু এনেকুৱাও হৈছে আমাৰ গাঁও অঞ্চলত এনেকুৱা কিছুমান হয়, আমি এতিয়া দেখিছোঁ মিস্ত্ৰী বহুত পাওঁ, কিন্তু আমি এটা গাঁও অঞ্চলতেই হওক বা য'তেই নহওক, আমাৰ অসমত বহুত জেগাতেই হয়তো তেনেকুৱা হৈছে, আমাৰ ইয়াত বিশেষকৈ হৈছে, মই দেখিছোঁ। মানে যদি অসমীয়া ল'ৰা এটাই মিস্ত্ৰী কৰি আছে, তাক ঘৰ বনাবলৈ নিদিয়ে, সি ঘৰটো ভালকৈ বনাব নোৱাৰিব। যদি এটা RCC ঘৰ বনাবলৈ লৈছে, এটা অসমীয়া ল'ৰাক নিদিয়ে, তেতিয়া কি কৰিব? এজন মিয়া মিস্ত্ৰী মাতি আনিব, সেই মিয়া মিস্ত্ৰীজনৰ হতুৱাই সেই ঘৰটো বনাব, কিয়নো সেই ঘৰটো তেওঁৰ ভাল হ'ব লাগিব। আৰু পিছত কি কয় যে মিয়াক অসমৰ পৰা খেদিব লাগে। মই কিন্তু এইটো কোৱা নাই যে মিয়াক অসমৰ পৰা খেদিব লাগে, মই সেইটো কোৱা নাই। যিসকল খিলঞ্জীয়া মুছলমান, সেইসকল অসমত থাকক। আপোনালোকে সেইটো নাভাবিব যে মই মিয়া আৰু অসমীয়াৰ মাজত বিভেদ কৰিছোঁ বুলি। সেইটো নহয়। যিসকল জনজাতীয় লোক আছে সেইসকলে কাম কৰিছে, কিন্তু আমাৰ যিসকল কেওট, কলিতা, বামুণ, গোসাঁই এনেকুৱা ধৰণৰ যিসকল মানুহ আছে, সেইসকলে কাম ডাঙৰ কাম, সৰু কাম, এইটো আমি কৰিম, এইটো কাম নকৰোঁ, এইটো কাম আমাৰ কাৰণে নহয়, এইটো নিজ কাম, তেনেধৰণে কামৰ ভাগ কৰি পেলাইছে। তাৰ ফলত আজি অসমখন এনেধৰণৰ হৈছে। কথাখিনি আপোনালোকে যদি ভাল পায়, আপোনালোকে বিচাৰ কৰিব, সত্য অসত্য বিচাৰ কৰি আপোনালোকে মোক ক'ব। যদি মোৰ ভুল হৈছে ক্ষমাও কৰিব। মই আচল কথা হ'ল কি, সেই কথাখিনি চোৱাৰ পিছত মোৰ নিজকে অসমীয়া বুলি ক'বলৈ লাজ লগা নিচিনা অৱস্থা হৈছে। কিয়নো আজি এখন শাক পাচলিৰ দোকান যদি অসমীয়া ল'ৰাই দিবলৈ যায়, তাত বহুত আছে সততাৰে নিষ্ঠাৰে কাম কৰা ল'ৰা নাই। কি কৰিব? অসমীয়া দোকান এখনৰ পৰা বহুতেই ভাবে, বহুতেই কৰে। অলপ দিনৰ আগত এটা ফেচবুক পোষ্টত লিখিছিলে এজনে, সেইটো মই শুনিছিলোঁহে, বিশেষকৈ সেইটো পোষ্টটো মই চোৱাও নাছিলোঁ। মানুহজনে লিখিছিলে হেনো যে কি তেখেতে ইছলাম ধৰ্মাৱলম্বী মুছলমান এজন ব্যৱসায়ীৰ পৰা যদি আনিবলৈ যায় বস্তু, তেওঁৰ পৰা আনিবলৈ গ'লে তেওঁ বাচিব নালাগে, আলু বাচিব নালাগে, পিঁয়াজ বাচিব নালাগে, গেলাটো তেওঁলোকে নিদিয়ে। অসমীয়াই কিন্তু সেই গেলাটো লগত দুই এটা ভৰাই দিয়ে। তেনেহ'লে আপোনালোকে ভাবক, আমি অসমীয়াসকলে কেনেকৈ কাম কৰিছোঁ, কিন্তু মুছলমানসকলে কাম কৰিছে। আমি মিয়া অসমীয়া এনেকৈ ভাগ কৰিব নালাগে। আচলতে কৰ্ম সংস্কৃতি গঢ়ি তোলক, সকলোৱে কৰ্ম কৰক। মই এতিয়া কৃষি কাম কৰোঁ, কৃষক হয়, আৰু লগতে মই মিস্ত্ৰী কাম কৰি থাকোঁ, কিন্তু মই সেই কামকেইটাক গৰ্ব কৰোঁ, কিয়নো মই চুৰ কৰি খোৱা নাই, ডকাইত কৰি খোৱা নাই, সৎ পথেৰে উপাৰ্জন কৰি যেনেকৈ পাৰিছোঁ খাইছোঁ। সকলোৱে যদি সৎ পথেৰে উপাৰ্জন কৰে, তেনেহ'লে নিশ্চয় কৰ্মমুখী হ'ব। সকলোৱে এটাই ভাবক যে কামৰ সৰু বৰ নাই, সকলোৱে কাম কৰিব লাগে। যিকোনো কামেই, যিটো আপোনাৰ সুবিধা হয়, যিটো কৰিলে আপোনাৰ সেইকণত
সুবিধা হ'ব, আপুনি চলিব পাৰিব, সেই কামটো কৰক। আপোনালোকে চাকৰিৰ পিছত দৌৰিলে, আজিৰ যুগত চাকৰিৰ অভাৱ, চাকৰিৰ পিছত আমি অসমীয়াখিনিয়ে কি কৰিছোঁ, আমি কাম নকৰোঁ। আমাৰ কাৰণে কি লাগে, আমাক এখন চকী লাগিব, আসন, আমি বহিবলৈ আসন এখন লাগিব। ক'ত? এটা ভাল অফিচত আমি বহিম, চহীটো কৰিম, আমি তেনেদৰে দৰমহা পাম মাহেকত, সেই দৰমহাৰে আমি ঘৰ চলিম, সেইটোৱে আমি বিচাৰি আছোঁ। কিন্তু সেই দৰমহাৰ পিছত নদৌৰি যদি আমি কৰ্মৰ পিছত দৌৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ অসমখন এদিন উন্নতিৰ পথত আগুৱাই যাব। গতিকে সেই কথাখিনি ক'লোঁ, আপোনালোকে বিচাৰ কৰি চাব, আৰু যদি ভুল হয় ক্ষমা কৰি দিব, আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেনেহ'লে আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।